আমি জীৱনত কিমান সাকসেস হম সেই কথাটো মেট্ৰিক পৰীক্ষাতে নিৰ্ধাৰিত হয় নেকি ভিডিঅটো শেষৰলৈকে চাব আপোনালোকে জানেনে নেশনেল ক্ৰাইম ৰেকৰ্ডছ ব্যুৰ 2015 ৰ ডেটাৰ মতে 8934 ষ্টুডেণ্টে প্ৰতি বছৰে জীৱন ত্যাগ কৰে মানে প্ৰতি ঘণ্টাত এটাকৈ এটো মই কোৱা কথা নহয় এটো ৰেকৰ্ডত আছে মেট্ৰিকে নহয় সকলো পৰীক্ষাতে আমি আমাৰ 100% দিব লাগে কিন্তু মই ভাবো পৰীক্ষা বেয়া হলে বা ফেইল কৰিলে আমি পুনৰবাৰ আৰু চেষ্টা কৰি পৰীক্ষা ভাল কৰিব লাগে পৰীক্ষা বেয়া হোৱাটো জীৱনৰ শেষ নহয় মোৰ মৰমৰ ভাইটি আৰু ভণ্টিসকলক কওঁ যে প্ৰত্যেক পৰীক্ষাই ইম্পৰ্টেন্ট ক্লাস 9 ৰ পৰীক্ষাও ইম্পৰ্টেন্ট হয় তেনেকৈ ক্লাস 1 ৰ পৰীক্ষাও ইম্পৰ্টেন্ট হয় কিন্তু মই ভাবো পৰীক্ষা সদায় পৰীক্ষাৰ হিচাপতে ল'ব লাগে বহুত মানুহ আছে যিসকলে পৰীক্ষা বেয়া হোৱাৰ পাছতো জীৱনত বহুত আগবাঢ়ি যাবলৈ সক্ষম হৈছে সন্দীপ মাহেশ্বৰী অক্ষয় কুমাৰ কল্পনা সৰোজ কিছুমান ফেমাস নাম যিসকলে বহুত সাকসেস পাইছে লাইফত আৰু তেওঁলোকে পঢ়াটো ইমান ভাল নহয় গুগল কৰি চাবা গম পাবা মই অনুৰোধ কৰিব বিচাৰো তোমালোকক কম্পিটিটিভ হোৱা পৰীক্ষা বেয়া হৈছে যদি অহাবাৰ ভাল কৰিবলৈ চেষ্টা কৰা আৰু কম মাৰ্কস আহিছে যদি নেক্সট পৰীক্ষাত আৰু বেছি মাৰ্কস আনিবলৈ চেষ্টা কৰা আৰু মই ভাবো চেষ্টাৰ অসাধ্য একো নাই হয় অকল মেট্ৰিক পৰীক্ষাই আমাৰ সপোন বা সাকসেস নিৰ্ধাৰিত কৰিব নোৱাৰে মোৰ এই ভিডিঅটো উদ্দেশ্যই আছিল সকলো ভাইটি ভণ্টিসকলক এটা পজিটিভ চিন্তাধাৰাত লৈ যোৱা নমস্কাৰ